নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ লগতে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। চাওকচোন আজি ৰ'দটো কেনেকুৱাকৈ দি আছে, সেইবিলাক কেনেকৈ দি আছে চাওকচোন। ৰ'দটো ইমান টেকটেককৈ দি আছে আৰু ইমানেই একদিন বৰষুণ দি আছিলে, কিন্তু এতিয়া গোটেই যিটো ৰ'দ দিছে ন, একদম এনেকুৱা গৰম দিছে, একদম থাকিবলৈ ঠাই নোহোৱা হৈছে। কুকুৰাবোৰো হেৰি হৈছে, সেইবিলাক ইয়াত আছে, সেইবোৰ কুকুৰাবোৰো একদম ছাঁত আছে আৰু এইফালে দূৰমুৰি এইফালে একদম খিৰিকিফালেদি ভিডিঅ' কৰি আছোঁ। আৰু ভাবিছোঁ আজি মোৰ মুখখন নেদেখুৱাৰ কাৰণ আপোনালোকে তথাপিতো দেখুৱাই দিওঁ আৰু মোৰ মুখ চাই লওক, মোৰ মুখখন আজি কেনেকুৱা কি হৈ আছে। এইবিলাক চাওকচোন মোৰ কি হৈছে, কৈ আছোঁ আপোনালোকক। আৰু চকু এইবোৰতো চাওকচোন, এইবোৰ কি হৈছে মোৰ ওপৰত। আৰু অলপো চুচি দিলোঁ, দাড়ি চাৰি অকণমান চুচি দিলোঁ আৰু পতাপত ওলাবৰ কাৰণে দাড়ি অলপ। তাৰপিছত চুলি কাটি দিলোঁ, কেনেকুৱাটো লাগিছে চাওকচোন বাৰু। আৰু মুখখনত এইবিলাক কি হৈ গ'ল চাওক। আৰু সেইটো কাৰণে মই এইকেইদিন ভিডিঅ' দিয়া নাই আৰু ভাবিলোঁ এনেকৈ নিদিলে বহুত ডাউন হৈ গৈছে মোৰ হেৰিটো, -62% মোৰ ভাগৰ চেনেলটো ডাউন হৈ গ'ল। আৰু ভালকৈ ভিডিঅ' দিব পৰা নাই আৰু মাজে মাজে ভিডিঅ' দিব পৰা নাই কাৰণে মই হেৰি হৈ গ'লোঁ, কি আছিলে, বহুত ডাউন হৈ গ'ল চেনেলটো আৰু -62% ডাউন হৈ গ'ল। আৰু আপোনালোকক মই কোৱা যায়, মোৰ ফেচবুকত আছে abinash Phukon বুলি, আপোনালোকে ফ'ল' কৰি দিব। আৰু তাত আৰু আপোনাৰ 5.5K প্লাছ হৈ গ'ল, 5.1K মান হৈছে ফলোৱাৰ্ছ। আপোনালোকেও যাব আৰু ফ'ল' কৰি দিব। আৰু তাৰ কাৰণে বহুত বহুত ধন্যবাদ যোনে যোনে ফ'ল' কৰিছে, ধন্যবাদ যোনে যোনে ফ'ল' নকৰা কৰি দিব আৰু আৰু কি হৈ গ'ল মোৰ এইটো বস্তুটো। আৰু ভাবিছোঁ তাকৈ কেনেকৈ কওঁ, আৰু আপোনালোকে চাগে ভাবিব এইবিলাক কিবা কিবি আহি আছে, আপোনালোকো ভাবিব পাৰে এইটো পাগল নেকি বুলি। কি হৈছে আপোনালোকক মই কৈ আছোঁ ৰ'ব। মোৰ এইবিলাক কি হৈছে দেখিছে নহয়, হেৰি কুকাৰ এটাত দাইল বইল কৰি থৈ দিয়া আছিলে। মই কৈছিলোঁ যে বাক কৈছিলোঁ যে আজি বইল খাম দেই, আৰু কুকাৰতে পাতি দিলে আৰু দাইল আলু চব্জি তেনেকৈ আৰু বইল কৰি দিছে। তাৰপাছত দাইলত যিহেতু এইবিলাক পানীখিনি থাকে আৰু কুকাৰটো মই পটকৈ আগতে কুকাৰটো এনেকৈ সেৱাটো জোৱাই ল'ব লাগে, কিন্তু মই নেজানো। আৰু কুকাৰ মই ইমান ব্যৱহাৰ নকৰোঁ, অকল মা বায়েহে ব্যৱহাৰ কৰি থাকে বেছিকৈ। সেইটো কাৰণে মই নেজানো যে কুকাৰটো এনেকৈ কৰি দিলে ব্লাষ্ট হৈ যাব নেকি বুলি। আৰু মই পটককৈ খুলি দিলোঁ কুকাৰটো, উতলি পিনি হৈছিলে আৰু, কিন্তু ভাপটো এনেকৈ যোৱা নাছিলে। আৰু গোটেই মই যেতিয়া খুলি দিলোঁ আৰু গোটেই হেৰি হৈ পিনি এই কুকাৰটো যেতিয়া মই খুলি দিলোঁ, গোটেই কুকাৰটো ব্লাষ্ট হৈ পিনি মোৰ ইয়াৰ পৰা একদম এইডোখৰলৈকে ফালেহি। কিন্তু মোৰ ভাগৰ ইয়াত চেলি এনেকুৱাকৈ খাই গৈছে, চব এনেকুৱাকৈ খাই গৈছে। আৰু সেইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ। আৰু দেখিবলৈ বৰ বেলেগটো নিচিনা লাগিছে, কিবা বৰ বেলেগটো নিচিনা লাগিছে। আৰু তথাপিও আৰু নিজৰ দুখ হ'বলগীয়া আছিলে, হৈ গৈছে। একদম উঠে চুঠে এইবিলাক পৰিছেহি চাওকচোন, একদম এনেকুৱা কিবা চামনি পতা নিচিনা হৈ আছে। আৰু চকু এইটো এটা হৈছে আজিনা হৈছে, কিন্তু মই বহুত দিন হ'ল ভালেই পোৱা নাই আজিনাটো, এমাহমান হৈ গ'ল। আৰু আপোনালোকো সাৱধান হ'ব, যাতে কুকাৰত যদি আপোনালোকে কিবাকিবি পাতে, হওক ভাত হওক দাইল হওক কিবাকিবি হওক, আপোনালোকে যদি পাতে কুকাৰটোত, তেতিয়াহ'লে আপোনালোকে প্ৰথমে ভাপটো খুলি ল'ব। আৰু এনেকুৱা মোৰ নিচিনা নকৰিব, কাৰণ আপোনালোকে চব কেনেকুৱা হৈ গৈছে মোৰ ভাগৰ। এইবিলাক কি হ'ব গৈ আছে মই একো ভাবিব পৰা নাই। আৰু যিহেতু বিহু পালেহি, আৰু বিহুত এনেকুৱাকৈ থাকিলে ভাল নহ'ব। আৰু বিহুততো কিবা এটাতো ভিডিঅ'বোৰ আপোনালোকলৈ দিবই লাগিব। আৰু সেইটো কাৰণে ভাবিছোঁ বিহুতে ৰংঘৰ ফালে ওলাই যাম, কিন্তু এইবিলাক কি হৈ গ'ল চাওকচোন। বিহুৰ সময়তে মাস্ক পিন্ধি ল'ব লাগিব, উপায় নাই, মাস্ক পিন্ধি ল'ব লাগিব। আৰু 10 তাৰিখে মোৰ বাৰ্থডে আছে, জন্মদিন আছে। আৰু আপোনালোকো শুভেচ্ছা এটা দিব আৰু আপোনালোকো মাতিম বাৰু। 10 তাৰিখে মোৰ বাৰ্থডে আছে, আৰু কিবা এটা কৰিব লাগিব, যিহেতু লগৰ ল'ৰা আছে, লগৰ কিছুমানো আছে হয়নে। আৰু সেইটো কাৰণে আপোনালোকো আশীৰ্বাদ কৰিব, আৰু যাতে মই এইডোখৰ যাতে ভাল হয়, এইডোখৰ আশীৰ্বাদ কৰিব। আৰু ইয়ালৈকে ক'বলৈ আহিলোঁ। আৰু ভাল ভিডিঅ' আৰু ভাল প্ৰেংক কল আপোনালোকক মই দেখাই থাকিম, আনি থাকিম বাৰু। আৰু 10 তাৰিখে যিহেতু মোৰ বাৰ্থডে বিহু একদম ধুনীয়া ভ্লগ আহিব আপোনালোকে চাবলৈ যদি আশা কৰি থাকে, তেতিয়াহ'লে বা চাবলৈ বিচাৰে, যদি মোৰ চেনেলটো আৰু ভিডিঅ'বিলাক চাই পিনি ভাল লাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব। কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে ভাল ভিডিঅ' বা প্ৰেংক কলবিলাক আপোনালোকে চাবলৈ পাব।